Election, election. No rest, no rest. Mudabad, mudabad. সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী মহিলা পৰিষদৰ উদ্যোগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী মহিলা পৰিষদৰ উদ্যোগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ দাবীৰে সংগঠন কেওটাই প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা 2024 চনতে পৰিষদৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো আজিলৈকে চৰকাৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত নকৰি কাৰ্যকাল বৃদ্ধিৰে সোণোৱাল কছাৰীসকলৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে পৰিষদৰ যি কোটিটকীয়া কেলেংকাৰী, সেই কেলেংকাৰীও তদন্ততেই সামৰি ৰাখিব বিচৰাটো কঠোৰ ভাষাৰে গৰিহণা দিয়ে। যিজন আজি মুখ্য কাৰ্যবাহী হিচাপে আছে, তেওঁ কিন্তু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিগত দিনত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকৰ দৰে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ তেওঁ সভাপতিৰ দৰে আসন অলংকৃত কৰি আছে। আমাৰ সন্দেহ হৈছে তেওঁ যে সোণোৱাল কছাৰী জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে। যদি দায়বদ্ধতা থকাহেঁতেন সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ বিগত এটা বছৰে এণ্ট্ৰিম কাৰ্যকাল বৃদ্ধি কৰাৰ পিছত পুনৰ সেই কাউন্সিলখন সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ আইনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকে সংশোধন কৰি পিনে তেওঁলোকে কিন্তু আকৌ এখন এণ্ট্ৰিম কাউন্সিল কৰিছে। যদি টংকেশ্বৰ সোণোৱালৰ সঠিক জাতি প্ৰেম আছিলে, তেখেতে সেই শপত গ্ৰহণটো নকৰি পেলাই তেওঁলোকে অসম চৰকাৰক ক'ব লাগিছে যেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়ালৈকে এই আমি ব্যৱস্থাটো আমি গ্ৰহণ নকৰিম। কিন্তু অতি পৰিতাপৰ বিষয়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে জনজাতিসকলৰ হৃদপিণ্ড, এসময়ৰ জনজাতিসকলৰ অতি শক্তিশালী লিডাৰ, জনজাতিসকলৰ তেওঁ যি আৱেগ অনুভূতি বুলি আমি ভাবোঁ, ডক্টৰ অনুজ পেগু ডাঙৰীয়া আজি অসমৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী। কিন্তু তেওঁৰ শাসন ব্যৱস্থাত কিন্তু আজি যি ধৰণে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো অনুষ্ঠিত কৰা নাই, কিন্তু একেলগে ৰাভা অট'নমাছ কাউন্সিল নিৰ্বাচন কৰি কাৰোবাক বগা কাৰোবাক ক'লা চকুৰে যি ব্যৱস্থাই চাইছে, আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু যেতিয়ালৈকে এই নিৰ্বাচনটো অনুষ্ঠিত নকৰিব তেতিয়ালৈকে আমি এই আন্দোলন কাৰ্যসূচী চলাই যাম। আৰু আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এই প্ৰতিবাদস্থলীতে কৈছোঁ, সোণোৱাল কছাৰী জাতীয় সংগঠনে দীৰ্ঘদিন আন্দোলন কৰি আছে যে এই বিগত সময়তো আন্দোলন কৰি আছে যে যেতিয়ালৈকে সোণোৱাল কছাৰী এই আন্দোলন কৰা সংগঠনৰ লগত অসম চৰকাৰে আলোচনা নকৰে, এই বিষয়বস্তুৰ গতানুগতিকে আলোচনা নকৰে। আজি 26টা সমষ্টিৰ ভিতৰত তেওঁলোকে 22 জন দিছে আৰু সমষ্টি বৃদ্ধি হ'ল 32 জন। এই বাকী সমষ্টিখিনি কি হ'ব? সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অহা 19 তাৰিখৰ ভিতৰত তেওঁলোকে যে এই সিদ্ধান্তসমূহ কাউন্সিলে হওক বা WD বিভাগে হওক সোণোৱাল কছাৰী জাতীয় সংগঠনত যেতিয়ালৈকে আলোচনা নকৰে তেতিয়ালৈকে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সম্পূৰ্ণ উলংঘ বস্তুহীনভাৱে আমি প্ৰতিবাদ কৰিম। তাৰ কাৰণে জগৰীয়া হ'ব WPT মিনিষ্টাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি এই প্ৰতিবাদস্থলীতে আমি ঘোষণা কৰিছোঁ আৰু এই আন্দোলন আমি ধাৰাবাহিকভাৱে চলাই যাম যেতিয়ালৈকে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো অনুষ্ঠিত নকৰিব।